আজি দেওবাৰ, আজি কিন্তু গোটেই দিনটো খেলিবলৈ যাম খগেনহঁতৰ লগত। আই মা দেউতা, এইটোচোন বৰ ডাঙৰ সাপ। আই কি কৰো, মোৰ ফালে আহি আছে চোন এইটো। গুদলাই পাকঘৰত ইফাল সিফাল কৰি থাকিব নালাগে। যাওকচোন, ভিতৰলৈ যাওক, ল'ৰাটোৰ ওচৰলৈ। কিনো সাপ সাপ বুলি চিঞৰিছে। মই ৰখি থাকিলে হ'ব নেকি? শাক পাচলিবিলাকৰ যিমান দাম বাঢ়িছে তই যধে মধে বনাও। বাবা কি হাপা বুলি চৈছিলি কেলে শুই আছ তই? দেউতা, মোক সাপে কামুৰিলে। মই ক'ব পৰা নাই, গাটো গৰম হৈ গৈছে। আই ঐ ৰামকৃষ্ণ হৰি, কি কথা কওঁ তই? তৎক্ষণাত এতিয়া বেজ মাতিব লাগিব। ঐ শুনিছনে, এইটো সাপে কামুৰিলে হেনো। কি কথা কয়? ক'ত সাপে কামুৰিলে ইয়াক? মই কতে মোৰ ল'ৰাটো গোটেইখন খুটিলেচোন। 3টা দাঁত বহিলে। জল্দি কিবা এটা ব্যৱস্থা কৰক। ঐ ভীম, তই ক'ত আছ ঐ? আৰু আমাৰ এই গাঁও অকণ বেজটোক খবৰ দি দিছোন, আমাৰ ল'ৰাটো সাপে কামুৰিলে। বেছি চিঞৰ বাখৰ নকৰিবি, মই ভীমক খবৰ দিছো, বেজক লৈ আহিব। কি কৰো, মোৰ ল'ৰাটো যদি কিবা হৈ যায়, জল্দি খবৰ দিয়ক। তহঁতি পালিহি। বেছি দেৰি নকৰিবি, চাচোন চা কি হ'ল ইয়াৰ। ৰাম ইয়াৰ কামোৰা চিনটোত চাই দেখোন বৰ সাংঘাতিক সাপে কামুৰিলে। যদিহে মই ভবা সাপটো যদি ইয়াক নাই কামোৰা, তেতিয়া মই বচাব পাৰিম, নহ'লে কিন্তু গেৰাণ্টি নাই দেই। বেজালি কাম কৰি বাৰু বুঢ়া হৈ গ'লো, হ'লেও চেষ্টা কৰিম বচাবলৈ। টিকলক বোলে সাপে কামুৰিলে। নকবি ইয়াক সাপে কামুৰিলে। যদি ইয়াক মই ভবাটো সাপে খুটা নাই, আপোনালোকে কিন্তু ইয়াক নদীত উতৰাই দিব লাগিব দেই। বেজ দাদা, আপুনি কি কথা কয়? যেন তেন মোৰ ল'ৰাটোক বচাওক। ৰ'ব, আপোনালোক ইমান অধৈৰ্য নহ'ব। মই ভাল কৰিবলৈ চেষ্টা কৰি আছোঁ। আজিলৈকে যিমান সাপে মানুহক কামুৰিছে মই সকলোকে ভাল কৰি দিছোঁ। ইয়াক যদি মই ভবা সাপটোৱে নাই কামোৰা, ইও ভাল হ'ব। বেজদা, আপুনি ভবা সাপটোৰ নামটোনো কি কওকচোন? সেইটো চবতকৈ বিষাক্ত সাপ ৰজা ফেটি। ৰ'ব অলপ দেৰি চাই লওঁ, মই মন্ত্ৰটো মাতিছোঁ। আৰু যদি বেলেগ সাপে কামুৰিছে, ইয়াক অলপ দেৰি পিছতে বিষটো টানি ল'ব। আৰু যদি কেনেবাকৈ সেইটোৱে কামুৰিছে, তেতিয়া কিন্তু ইয়াৰ বচা চান্স নাই। আপুনি কি কৰিছে? মই বহুত দেৰি ৰখিলোঁ, কিন্তু একো উত্তৰ নাপালোঁ। আপোনালোকৰ ল'ৰা কিন্তু আৰু এই পৃথিৱীখনত নাই। এই ফুল কোমলীয়া বয়সত মোৰ ল'ৰাটো গুচি গ'ল। ভাবিছিলো ল'ৰাটো পঢ়া শুনা ডাঙৰ মানুহ কৰিম, কিন্তু বিধিয়ে নিদিলে। আৰু মইনো আজিৰ পৰা কাৰ লগত খেলিম স্কুলৰ পৰা আহি? আৰু স্কুল মই কাৰ লগত যাব? খগেন কাই, এতিয়া দুখ কৰি লাভ নাই। আৰু যি হ'ব লগা আছিলে হৈ গ'ল। নেদেখাজনে তাক লৈ গ'ল। এতিয়া মাত্ৰ প্ৰাৰ্থনা কৰক আৰু সি কুশলে থাকিবলৈ। তুমি ঠিকেই কৈছা ভাইটি, আৰু ময়ো গৈ থাকোঁ দেই। ভীম, মই মোৰ ল'ৰাটোক কেনেকে পাহৰিম? তই কচোন। সৰুৰ পৰা ইমান কষ্ট কৰি তুলি তালি ডাঙৰ দীঘল কৰিলো, এচাটো নমৰাকে, এটা গালি নপৰাকে। এতিয়া নেদেখাজনৰ ওচৰলৈ লৈ গ'ল। খগেন কাই, এতিয়া ভাবি কোনি একো লাভ নাই। আমাক কৰিবলগীয়া কামখিনি কৰি পেলাব লাগে, গাঁৱৰ মানুহ মাতি মেলি। কেনেকেনো ল'ৰাটোক সেইখন কৰিবলৈ দিওঁ? ভীম, মই মানে উপায় নাইকিয়া হৈ পৰিলো। ইমান গাল সম্পত্তি কোনে খাব? আৰু মইনো আজিৰ পৰা কাৰ লগত থাকিম বেটা?